মোৰ হাতত এইটো যোনটো দেখিছে এইটো হ'ল ফুৰাডন ব্যৱহাৰ কৰিছোঁ মই এই মাটি শুদ্ধিকৰণৰ কাৰণে। শুদ্ধিকৰণ এইকাৰণে কৰিবলগীয়া হৈছে কিয়নো মাটিত আপোনাৰ মাইটছ বা থ্ৰিপছৰ পোককেইটা থাকিব পাৰে, তাৰ ডিম থাকিব পাৰে, আৰু ফুৰাডন দিয়াৰ ফলত এইকেইটা পোক মৰি যাব আৰু আমাৰ গছজোপা ভাল হৈ থাকিব আৰু পাছত ৰোগকেইটা নালাগিব। আৰু ফাংগিচাইডো দিব লাগিব, এইটো বিষয়ে মই আপোনাৰ নেক্সট এপিছ'ডত কথা পাতিম। আজি বিশেষকৈ এই ভিডিঅ'টোত মই কথা পাতিম আপোনাৰ ফুৰাডনৰ বিষয়ে বা খাৰ কি দিছোঁ এইটো বিষয়ে মই আপোনালোকক ইনফৰ্মেশ্যন ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব আৰু ফুৰাডনটো এনেকৈ মিক্স কৰি ল'ব পাৰিব। সমানভাৱে মিলাই দিলে ভাল, চাৰিওফালে সমানভাৱে পৰিব। গতিকে এইদৰে আজি ভিডিঅ'টো মই আৰম্ভ কৰিব বিচাৰিছোঁ। হাই ফ্ৰেণ্ড, নমস্কাৰ, মই অঞ্জিত আৰু অটিএম ফাৰ্মিঙলৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া আমি ফুৰাডন দিলোঁ মাটি শুদ্ধিকৰণৰ কাৰণে। এতিয়া আমি খাৰ দিম। এয়া হ'ল গোবৰ পচন সাৰ, পচাই থোৱা গোবৰ সাৰ আছিলে এইটো। আৰু লগতে মই লৈছোঁ আপোনাৰ ইয়াত মই দেখাব বিচাৰিছোঁ আপোনালোকক, এয়া চাব পাৰে, এইটো হ'ল কেঁচুসাৰ। কেঁচুসাৰ পৰিমাণটো অলপমান বেছিকৈ দিছোঁ কিয়নো কেঁচুসাৰ আছিলে। যদি আপোনালোকৰ কেঁচুসাৰ নাই তেনেহ'লে আপুনি গোবৰ সাৰেদি ব্যৱহাৰ কৰিব পাৰে। তাৰ আপুনি DAP ইউৰিয়াও দিব পাৰে। যিহেতু মই DAP ইউৰিয়া ইউজ কৰা নাই, যিহেতু মোৰ এই কেঁচুসাৰটো বেছি আছিলে, সেইকাৰণে মই এইকেইটা দিব প্ৰয়োজন হোৱা নাই। পাছত মই দিম বাৰু, এটা এটাকৈ আপোনালোকক জনাই দিম। আৰু এই জাবৰ জোঁথৰকেইটা গোবৰ সাৰ ভালদৰে পেলাই দিব আৰু এইদৰে আপুনি ভালদৰে দুটা মিক্স কৰি দিব পাৰে। আৰু বন্ধুসকল, আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে মোৰ চেনেল প্ৰথম হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰিব, কিয়নো ভিডিঅ' আপোনালোকৰ বনাইছোঁ, আপোনালোকৰ হেল্পৰ কাৰণে বনাইছোঁ আৰু মোৰ নলেজটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকল বন্ধুসকলে ভোট জলকীয়া খেতি কৰিব বিচাৰে তেওঁলোকৰ সুবিধা হ'ব। আৰু এইদৰে আপুনি মাটিটো লৈ পিনে ওপৰত দি দিব পাৰে, দি পিনে ধুনীয়াকৈ আপুনি মিলাই দিব পাৰে। আৰু প্ৰচেছ ইমান জটিল নাই, খুব সহজ আছে। ষ্টাৰ্টিঙৰ পৰা যদি আপুনি ভোট জলকীয়া ধ্যান ৰাখে তেনেহ'লে একো প্ৰব্লেম নহয়, আৰু যদি ধ্যান নাৰাখে তেনেহ'লে দুনিয়া ভৰা আপোনাৰ এই মাইটছ বা ভাইৰাছৰ যিকেইটা প্ৰব্লেম হয় সেই প্ৰব্লেমকেইটা দেখা দিয়ে। মই ষ্টাৰ্টিঙৰ পৰা গোটেইখিনি যি কৰিছোঁ আপোনালোকে সেইভাৱে কৰিব পাৰে। আৰু যদি আপোনালোকৰ নলেজ আছে তেনেহ'লে আপোনালোকে সেইভাৱেও কৰিব পাৰে। মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকৰ নিশ্চয় সহায় হ'ব আৰু মই আশা ৰাখিছোঁ যে আপুনি ছাবস্ক্ৰাইব কৰিব আৰু এইদৰে আপোনালোকে মৰম দিব, যিহেতু মই অশেষ মৰম আপোনালোকৰ অলৰেডি পাইছোঁ আৰু কেইটামান পোৱা আশা আছে। গতিকে এইদৰে ধুনীয়াকৈ আপোনালোকে মাটিটো মিলোৱাৰ পাছত দুদিনৰ কাৰণে এই বেডটো থৈ দিব, কিয়নো ইয়াত ফুৰাডন মই ব্যৱহাৰ কৰিছোঁ আৰু ফুৰাডন অলপমান হিট থাকে, এইটো ৰাসায়নিক হয়, এইকাৰণে গুটি গেলাই দিব পাৰে। এইকাৰণে দুদিন ৰখাটো খুব প্ৰয়োজন। আৰু এই কিবা মুৰ্গীয়ে খুচৰি নিদিয়ে, তাৰ কাৰণে মই ইয়াত পলিথিন এটা মই ঢাকি দিম ওপৰৰ পৰা। এইটো আপোনালোকক মই দেখাই দিম। এয়া চাওক, মই পলিথিন ওপৰৰ পৰা ঢাকি দিছোঁ। গতিকে খুব সহজে মই বেডটো বনাই দিছোঁ। আৰু আপোনালোকে যদি আগৰ চিৰিজটো চোৱা নাই, গতিকে মোৰ চেনেল যাওক, গোটেইখিনি আপোনালোকে চাই যাওক। প্ৰথমৰ পৰা মই দিছোঁ আৰু এণ্ডিঙলৈকে মই দিম। আৰু নেক্সট এপিছ'ডত আমি কথা পাতিম গুটি পচোৱা পদ্ধতিটো, আৰু তাত মই কি দিম সেই বিষয়ে মই আপোনালোকক কথা পাতিম। গতিকে মোৰ চেনেলত আপোনালোকে আহি থাকিব, চাই থাকিব। এইদৰে নলেজ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ। আৰু কিবা এটা সুধিব হ'লে কমেণ্ট যোগেদি আপুনি আমাক জনাব, আৰু আপোনাৰ কমেণ্টৰ উত্তৰ দি আমি নিশ্চয় ভাল পাম। গতিকে এয়া দেখিব পাইছে, গোটেইখিনি ৰেডি হৈ গৈছে। এইদৰে মই বেডটো ৰেডি কৰি থৈ দিছোঁ। এইটো 2 দিনৰ কাৰণে মই থৈ দিম, আৰু এইভাৱে আপোনালোকেও কৰিব পাৰে। যিহেতু এইটো প্লাগ হয়, কিন্তু মই পলিথিন ঢাকিছোঁ মাত্ৰ মুৰ্গীৰ কাৰণে, আৰু ইয়াৰ একো চাইণ্টিফিক ৰিজন নাই। আৰু এইটো সহায়ো হয়, যদি পোক চোক থাকে তেনেহ'লে গৰমৰ মৰিও যাব। আৰু ইয়াত মই দেখিব পাইছোঁ, ইয়াত চাপ বুলি কোৱা ফাংগিচাইড মই ব্যৱহাৰ কৰিছোঁ। এইটো কিদৰে ব্যৱহাৰ কৰিম এইটো মই নেক্সট এপিছ'ডত আপোনাক ক'ম। আৰু ইয়াত এইটো মই চমক বুলি কোৱা মাল্টিপ্লেক্সৰ যোনটো ভিটামিন হয়, এইটো ইয়াত জিংক বৰণ গোটেইখিনি আছে। যিহেতু মই পচন সাৰ দিছোঁ, তাত আপোনাৰ নাইট্ৰজেন আছে, ফছফৰাছ আছে। গতিকে এইবোৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে এইটো মই নেক্সট এপিছ'ডত আপোনাৰ লগত কথা পাতিম। গতিকে আজিৰ কাৰণে ইমানে। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। নমস্কাৰ, জয় আই অসম।